Hello everyone, কি খবৰ সকলোৰে আমি গুটেকেটা আজি ওলাই আহিছো বিদুৰভাই চাম বুলি এফালে পলি আছে মনজিলদা আৰু মন আছে আমি গুটেকেটা ওলাইছো আজি বিদুৰভাই চাম বুলি এফালে পুৰা কলপুলি সলপুলি লগাই থৈছে আমি পাই গলো সোনাৰী হল আৰু এফালে টাইম হৈ গল গুটেকেটা লৰালৰিকে ভিৰ ফালি ভিতৰলে সোমাই গলো ভিৰ ফালি এফালে পুৰা সিটৰ লগত কাজিয়া কাৰণ সাইডতো কেটামান সিট পৰিছিলে কোনো হেকটাত বহিবলৈ ইচ্ছা নকৰে এফালে সিনেমাৰ 1 ঘণ্টা গুছি গল আৰু এফালে ইন্টাৰভেল টাইম এতিয়া আৰু পপকৰ্ন দুটামান কিনিলো যিমানে দাম নহয় হলত পপকৰ্ন কিটা খালেহে কিবা এটা ভাল লাগে এফালে মই পুৰা পপকৰ্ন খোৱাত বিজি সিনেমাখন চাই হসাই বিৰাট বেছি ভাল লাগিছে আৰু আধা হাফ আছে এইফালে সিনেমা শেষ 2 ঘণ্টা কিমান মিনিট আছিল হসাকে সিনেমাখন মানে বহুত বেছি ভাল হৈছিল যে অসমীয়া সিনেমা মানে পুৰা ফুল প্যাকেজ মানে পইচা উসুল সিনেমা আপোনালোকে যদি এতিয়াও চোৱা নাই জলদিকে টিকেট কাটি পিনে আহক ওচৰৰ হলত আৰু বিদুৰভাই উপভোগ কৰক হসাই এখন মানে ফ্যামিলিৰ লগত উপভোগ কৰিব পুৰা কমেডি আৰু ইমোশন সব থকা এখন সিনেমা শেষ কৰি গুটেকেটা আহিলে মমমিয়াত কিবা এটা খাওঁ বুলি পেটটো এতিয়াহে শান্তি পাব আৰু আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছো বাই